নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। বহুত নতুন ভিডিঅ'ৰে আপোনালোকক সকলোকে স্বাগতম জনালোঁ। নীলাবোৰৰ মাজেৰে গৈ আছোঁ কামাখ্যা মন্দিৰলৈ। আজি আপোনালোকৰ কামাখ্যা মন্দিৰৰ দোকান যিহেতু আজি বহুদিন পিছত পুনৰ ইউটিউবলৈ ঘূৰি আহিছোঁ, তো আপোনালোকক কিয়নো মন্দিৰৰ দৰ্শন কৰাই লৈ আহোঁ। তো বলক নীলাবোৰৰ মাজেৰে এনেকৈয়ে গৈ আছোঁ। বতৰ খুবেই ভাল, এনেকুৱা বতৰত ঘূৰিও ভাল লাগে। কিন্তু বাহিৰত খুবেই গৰম, গাড়ীৰ ভিতৰত এচিৰ ভিতৰত আছোঁ যিহেতু গৰম ইমান লগা নাই। তো বলক গুৱাহাটীত আহি পিনে আমি ইমান জামত ফচি গ'লোঁ যে আমি বহুত দেৰি হ'ল। আৰু এই মুহূৰ্তত কামাখ্যা মন্দিৰৰ ভিতৰত গৈ আছোঁ। আৰু এইখিনিতে এটা আপোনালোকৰ কথা জনোৱা আছে, মই কামাখ্যা মন্দিৰত বহুত আগতে আহিছোঁ আৰু অহা নাই। আৰু এনে অম্বুবাচী মেলা মোৰ এইটোৱে প্ৰথম। তো ভগৱানৰ আশীৰ্বাদত যদি সকলোৰে ভাল হয়, মোৰো ভাল হয়। আৰু সেয়াই, ভিৰৰ কথা একেবাৰে নক'ব। ভিৰ একেবাৰে সাংঘাতিক ভিৰ। তথাপি ইয়াৰ মাজেৰে গৈ আছোঁ। মন্দিৰৰ ভিতৰৰ ভাগত আৰু সোমাব আৰু সময় নহ'ব, যিহেতু আমি অলৰেডি বহুত লেট হৈছোঁৱে। তো বাহিৰৰ পৰাই দৰ্শন কৰি আহিলোঁ।